হোৱাট ডু জেডজি লাভ টু ডু, মই আৰু কি ভাল পাওঁ মিউজিকৰ বাহিৰে। এতিয়া অভিয়াছলি ক'ব লাগিব চিনেমা কৰি ভাল পাওঁ, কাৰণ চিনেমাত ইমান চিৰিয়াছলি সোমাইছোঁ এতিয়া, বিভিন্ন চিনেমাৰ প্লেনিং কৰি আছোঁ এতিয়া, আৰু 2খন চিনেমা প্লেনিং কৰিছোঁ। চিকাৰ এখন চাগে প্ৰথমবাৰ লণ্ডনত শ্বুটিং হ'ব অসমীয়া চিনেমা, তাৰপৰা মোৰ নিজৰ চিনেমা আছে ৰৈ বিনালে। আৰু চিনেমাৰ উপৰি মই ছ'চিয়েল ৱৰ্ক কৰি ভাল পাওঁ, মানুহৰ কাৰণে কাম কৰি ভাল পাওঁ, আৰু মাজে মাজে ফুটবল খেলি ভাল পাওঁ। মোৰ এটা টীম আছে ZG11, আমি চেৰিটিৰ কাৰণে খেলোঁ। ফুটবল খেলি আমি যিখিনি পইচা পাওঁ সেইখিনি মানুহৰ কাৰণে কাম কৰোঁ আমি। চ' সেইবিলাক হৈছে মোৰ হবিজ, মই কৰি ভাল পাওঁ। আৰু মাজে মাজে মই ফিচিং কৰি এংলিং কৰি ভাল পাওঁ ক'ৰবাত বিভিন্ন জেগাত। চ' মোৰ গাড়ীত পিছফালে, মোৰ গাড়ীখনৰ পিছফালে চব থাকে, এংলিং ৰডো পাব, ক্ৰিকেট বেটো পাব, বল পাব, ফুটবল পাব। সেইদিনা আকৌ এটা বাস্কেটবল উপহাৰ দিছে মোক, সেইটোও আছে এতিয়া, যদি মই বাস্কেটবল নেখেলোঁ, আজিলৈকে খেলা নাই। বেডমিণ্টন ৰেকেটছ পাব, কাৰণ মই বেডমিণ্টন খেলোঁ মাজে মাজে। চ' স্পৰ্টছ, মিউজিক, ফিল্ম এইখিনি মোৰ হবি। আৰু খুব মন গ'লে কেতিয়াবা ক'ৰবাত চান্স পালে বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্টেল ডিছ বনাই ভাল পাওঁ খাবৰ কাৰণে। চ' কেতিয়াবা ক'ৰবাত চান্স পালে মোৰ লগত বহিব, মই বনাই খুৱাম।